प्रतिदिने नतुन नतुन बातरी आरु अपडेट चाइ ভাল पाइसे जदि आमार चेनेलत लाइक कमेन्ट शेयर आरु सब्सक्राइब करि आमाक सहयोग करक। আপোনালোকৰ মৰম আৰু সমৰ্থনে আমাক আগবাঢ়ি যোৱাৰ শক্তি দিয়ে। ধন্যবাদ। আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমাদৃত জাতীয় সম্পদ জৰ্জিয়া মেলনিক অসমৰ এৰি চাদৰ উপহাৰ মোদীৰ। খাদ্য কৃষি সংস্থাৰ সঞ্চালকক দিলে জহা চাউল মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা। আন্তঃৰাষ্ট্ৰীয় কূটনীতিতো এতিয়া প্ৰৱেশ ঘটিছে অসমৰ সম্পদৰ। কেৱল প্ৰৱেশ ঘটাই নহয়, অসমৰ সম্পদে এতিয়া আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চত উজ্বলাই তুলিছে দেশৰ নাম, বৃদ্ধি কৰিছে দেশৰ গৌৰৱ। সাধাৰণ পৰিয়ালৰ পৰা সদনৰ সৰ্বোচ্চ আসনলৈ বৰ্ণিল পৰিক্ৰমা। দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ আসনত ৰঞ্জিত কুমাৰ দাস। বিৰোধী বিধায়কক অধিক কথা কোৱাৰ সুযোগ দিন। গণতন্ত্ৰৰ মন্দিৰ অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে আজি নিৰ্বাচিত হয় বিজেপিৰ সৰ্বুক ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস। অসম বিধানসভাৰ অধ্যক্ষৰ আসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত গৰাকী বিধায়কে শপত ল'লে সংস্কৃত ভাষাত। এইবাৰ ৰাভা, কাৰ্বি, ৰাজবংশী ভাষাতো শপত গ্ৰহণ। ২৬ মেত উত্থাপন হ'ব উমৈহতীয়া দেৱানী সংহিতা বিধেয়ক। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনাই সৃষ্টি হ'ল এক নতুন ইতিহাস। বিধানসভালৈ নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিসকলে অসমীয়া, বড়ো, সংস্কৃত, বাংলা, হিন্দী পুৱা বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অনামিকা বাৰা, সৰিতা উৰাও। ২ আদিবাসী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। প্ৰতিপক্ষ সংবাদ মাধ্যমৰ জনপ্ৰিয়তাৰ চলিকা শক্তি জনতা জ্যোতিমানী বৰা। সকলো মাধ্যমৰ প্ৰতি প্ৰত্যাহ্বান। কুকুৰাঝাৰত ঢোলমাৰা লালকুৰা চাহ বাগিচাৰ পুখুৰীত মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্য। পুখুৰীৰ পাৰত উদ্ধাৰ চাইকেল চেণ্ডেল, পৰিকল্পিত হত্যাৰ সন্দেহ একাংশৰ। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহ বাগিচাৰ পুখুৰীৰ পৰা আজি দুগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰী দুগৰাকী ক্ৰমে ঢোলমাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনামিকা বাৰা ১৫ আৰু সৰিতা উৰাও ১৫ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি আজি পুৱা বিদ্যালয়লৈ যোৱাৰ পথতে ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ পৰে। বিদ্যালয় ছুটি হোৱাৰ পাছতো ঘৰলৈ উভতি। ইনখতা গ্ৰামত ৫ দিনত ১.৪৩ কে নতুন অধ্যক্ষক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ। ইতিহাসত স্বৰ্ণীল আখৰেৰে জিলিকি থাকিব আজিৰ দিনটো। শাসক বিৰোধী সদস্যৰো আদৰণি। ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয়। এই মনোভাৱেৰে কাম কৰাৰ বাবে বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱা দাসক প্ৰতিপক্ষ সংবাদ মাধ্যমৰ জনপ্ৰিয়তাৰ চলিকা শক্তি জনতা জ্যোতিমানী বৰা। সকলো মাধ্যমৰ প্ৰতি প্ৰত্যাহ্বান আছিল, আছে আৰু থাকিব। সকলো টিভি চেনেলৰ জনপ্ৰিয়তা তথা বাৰ্ড ৰেটিং যিদৰে একে নহয়, সেইদৰে ৯০ দশকলৈকে বাতৰি কাকতেই সংবাদ কঢ়িওৱা একমাত্ৰ নিৰ্ভৰযোগ্য মাধ্যম হিচাপে অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নিৰ্দেশনা। ডিজেলত প্ৰতি টকা দাম বৃদ্ধিৰ লগে লগে পইণ্ট বৃদ্ধি হ'ব পৰিবহণ ভাড়া। জাজামুগুৰিহাটত ধুমুহাত বিস্তৰ ক্ষতি। এছ বাগৰি যুৱকৰ মৃত্যু। বহু ঠাইত উৰুৱাই নিলে বাসগৃহৰ টিনপাত, উভালি পৰিল গছ-গছনি। ডিব্ৰুগড় জিলাৰ টিংখাঙত আজি পুৱাৰ ভাগত বলা এজাক বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাই ভালেকেইখন গাঁৱৰ ঘৰদুৱাৰ, গছ-গছনি ভাঙি তছনছ কৰাৰ। বিদ্যুৎ সেৱা ব্যাহত। ফুলৱা মাকাণ্ডৰ মূল অপৰাধী বামজা। বজাৰত দাম বৃদ্ধিয়ে অধিক গুৰুতৰ ৰূপ লোৱাৰ আশংকা। শেহতীয়াকৈ হোৱা পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ গেলামাল, অনলাইন ডেলিভাৰী, ঔষধ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীত দেখিবলৈ পোৱা যাব। ভাৰতৰ সামগ্ৰী পৰিবহণ উদ্যোগে আনুষ্ঠানিক ইন্ধনৰ দাম বৃদ্ধিৰ ব্যয়ক তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিছে। অৰ্থাৎ ইন্ধনৰ দাম বৃদ্ধিৰ বাবে তেওঁলোকৰ ভাড়াও বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে ডিজেলৰ ইনষ্টাগ্ৰামত ৫ দিনত ১.৪৩ কোটি অনুগামী। জন্ম হৈয়ে পঁইতাচোৰা জনতা পাৰ্টিৰ চমক চেৰ পেলালে বিজেপিক। ব্যংগ কৰি খোলা দলৰ ইনখতা গ্ৰাম
একাউণ্ট ব্লক কক্ৰ জনতা পাৰ্টি সম্প্ৰতি কেৱল ভাৰতৰে নহয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰা এটা নাম হৈছে CJP অৰ্থাৎ ককৰছ পইতাচোৰা জনতা পাৰ্টি সামাজিক মাধ্যম এক্স আৰু ইনষ্টাগ্ৰামত CJPৰ একাউণ্ট খোলাৰ পাছত বাৰিষাৰ বানৰ দৰে বৃদ্ধি পালে অনুগামী বা ফলোৱাৰৰ সংখ্যা এই CJPৰ অনুগামীৰ সংখ্যা দেশৰ শাসক দল বিজেপিৰ সামাজিক মাধ্যমৰ অনুগামীতকৈও বৃদ্ধি পালে আৰু ইয়াৰ সামাজিক মাধ্যম এক্সৰ শিউলি মহিলাৰীৰ দাবী মন্ত্ৰটো মোক লাগিবই BPFৰ কুকুৰজাৰ নৱনিৰ্বাচিত বিধায়ক শিউলি মহিলাৰীক মন্ত্ৰত্ব লাগেই মন্ত্ৰী নোহোৱাকৈ 5 বছৰ তেওঁ অথলে যাবলৈ দিব নিবিচাৰে পুলৱামা কাণ্ডৰ মূল অপৰাধী বামজা বিৰহানক গুলীয়াই হত্যা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ CRPF জন্ম জোবানৰ প্ৰাণ লোৱা 2019 চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰীক পাকিস্তান অধিকৃত ৰাজ্যজুৰি বিতৰ্কৰ পাছত বসন্ত কুমাৰ গোস্বামীয়ে ক'লে বিসংগতিপূৰ্ণভাৱে প্ৰকাশ পাইছে মোৰ মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে চৰচাকৰি লোকৰ অবিহনে অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব বুলি কোৱাৰ লগতে মিচিং বড়ো জনজাতিসকলক লৈ কৰা মন্তব্যত ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হোৱাৰ সময়তে মিচিং বড়ো জনগোষ্ঠীক অসমীয়া নহয় বুলি কোৱাটো শুদ্ধ নহয় ৰাইজে বন্ধ কৰিলে অৱনী বৰুৱাৰ তেল ডিপু অজয় গগৈৰ বাসভৱন তেল ডিপুত আৰক্ষীৰ অভিযান চৰাইদেউ জিলাৰ সাংস্কৃতিক কৰ্মী ব্যৱসায় তথা বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ শিক্ষক অৱনী বৰুৱাৰ আত্মহনন ঘটনাৰ সৈতে জড়িত দ্বিতীয়জন অভিযুক্ত প্ৰাক্তন আলফা বিনন্দ বৰা বিনয় ক আৰক্ষীয়ে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই লক্ষণীয় দিশটো হ'ল অৱনী বৰুৱাক তুলতুলকৈ মানসিক নিৰ্যাতন চলাই আত্মহননৰ পথলৈ ঠেলি দিয়া ঘটনাত দুজন ব্যক্তি জড়িত বুলি ছুইচাইড নোটত উল্লেখ আছিল আৰু সেই অনুসৰি শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱা নাই ছুইচাইড নোটত উল্লেখ থকা দ্বিতীয়জন অভিযুক্ত প্ৰাক্তন আলফা ACS বিষয়া লাচিত দাসক গ্ৰেপ্তাৰ ৪৫,০০০ টকা উৎকোচ লৈ ধৰা পৰিল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে ৰাজ্য চৰকাৰে অভিযান চলাই থকাৰ পাছতো ৰাজ্যৰ চৰকাৰী প্ৰশাসন ব্যৱহাৰ অংশীদাৰ একাংশ বিষয়া কৰ্মচাৰীয়ে যে ঘোষ ল'বলৈ এৰা নাই সেই কথা আকৌ পোহৰলৈ আহিল দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে লাভ কৰা এখন এজাহাৰৰ ভিত্তিত ভূমি অভিলেখৰ গুৱাহাটী বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সংস্কৃত পণ্ডিত ৰাজেন্দ্ৰ নাথ শৰ্মাক আনন্দৰাম বৰুৱা বঁটা প্ৰদান বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিত পৰিবৰ আনন্দৰাম বৰুৱাৰ সংখ্যক জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাক আনন্দৰাম বৰুৱা বঁটাৰে সন্মানিত কৰা হয় উল্লেখযোগ্য যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থান অসমে আবুলেখ বিশ্ব চাহ দিৱসতে আহিল আশাৰ সংবাদ নেষ্টৰ উদ্ভাৱন দেশৰ প্ৰথম কেফিন মুক্ত কলা চাহ চলিত বৰ্ষৰ ডিচেম্বৰত উপলব্ধ হ'ব বজাৰত বিশ্বৰ উন্নত দেশসমূহত ভাৰতৰ চাহৰ দীৰ্ঘদিনৰ পৰা এক সুনাম আছে ভাৰতৰ চাহৰ এই সুনামৰ অন্তৰালত অসমৰ চাহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বিশেষকৈ অসমৰ স্বাস্থ্যসন্মত গুণগত চাহৰ বাবেই বিশ্বৰ উন্নত দেশসমূহত অসমে আজিও বিশেষ পথৰ ওপৰত বাগৰি পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক শ্ৰীভূমিৰ বয়াৰপুৰৰ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক শ্ৰীভূমিৰ বয়াৰপুৰৰ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক ফলত থিতাতে নিহত হয় এজন যুৱ ব্যৱসায়ী নিহত ব্যৱসায়ীজনৰ নাম বিজয় মালাকাৰৰ ঘৰ শ্ৰীগৌৰী পশ্চিম পাৰা এলেকাত আনহাতে চিমেণ্ট ভৰ্তি ট্ৰাকখনক শিলচৰৰ পৰা শ্ৰীভূমিৰ উদ্দেশ্যে আহি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰী এলেকাৰ পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখনৰ নম্বৰ হৈছে TR011582
বয়াৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ট্ৰাকখনক জব্দ কৰে যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ট্ৰাক চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আজি মুকলি হ'ব লাল গণেশৰ দ্য শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু। মহানগৰীৰ চাইকেল ফেক্টৰী লাল গণেশ সংযোগী নৱনিৰ্মিত দ্য শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু 22 মে শুকুৰবাৰে সন্ধিয়া 6:00 বজাত মুকলি হ'ব। নৱনিৰ্মিত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। মহানগৰীৰ চাইকেল ফেক্টৰী লাল গণেশ সংযোগী নৱনিৰ্মিত দ্য শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু 22 মে শুকুৰবাৰে সন্ধিয়া 6:00 বজাত মুকলি হ'ব। নৱনিৰ্মিত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক বিজয় কুমাৰ গুপ্তা। উল্লেখ কৰা প্ৰয়োজন যে 2023-24 বৰ্ষৰ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ জৰিয়তে লোকনিৰ্মাণ বিভাগে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়ায়। নৱনিৰ্মিত উৰণ সেতুখন মুকলি কৰাৰ পূৰ্বে সজাই পৰাই তোলা দেখা গৈছে। মাজবাটত বজ্ৰ পৰি মৃত্যু এগৰাকী যুৱকৰ। বজ্ৰ পৰাৰ খবৰ পাই পৰিয়ালৰ লোকে ততাতৈয়াকৈ যুৱকজনক মাজবাট মহলীয়াপাৰা আদৰ্শ হাস্পাতালত নিয়ে। মাজবাটত বজ্ৰ পৰি মৃত্যু এগৰাকী যুৱকৰ। মাজবাটৰ বটাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘুটিয়ামাৰী নদীৰ পৰা বালি ট্ৰেক্টৰত উঠাই থকা অৱস্থাত ব্ৰজ পৰি মৃত্যু হয় যুৱকজনৰ। মৃত্যু হোৱা যুৱকজন হৈছে মাজবাট চাহ বাগিচাৰ নিউ লাইনৰ গংগাৰাম মাহাতিৰ 17 বছৰীয়া পুত্ৰ আনাম মাহাতিৰ। বজ্ৰ পৰাৰ খবৰ পাই পৰিয়ালৰ লোকে ততাতৈয়াকৈ যুৱকজনক মাজবাট মহলীয়াপাৰা আদৰ্শ হাস্পাতালত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নগাঁৱৰ ঢিং ৰোডত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বৰ্তমান ঘটনাস্থলীত শৈবৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁৱৰ ঢিং ৰোডত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পুৱা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। অতিৰিক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু হোৱা সন্দেহ স্থানীয় ৰাইজৰ। বৰ্তমান ঘটনাস্থলীত শৈবৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইবোলা মহামাৰীৰ বাবে স্থগিত ভাৰত আফ্ৰিকা ফাৰ্ম সন্মিলন। আফ্ৰিকাত শেহতীয়া দেখা দিয়া ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে অহা 28-31 মেত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ ভাৰত আফ্ৰিকা ফাৰ্ম সন্মিলন স্থগিত কৰা হৈছে। আফ্ৰিকাত শেহতীয়া দেখা দিয়া ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে অহা 28-31 মেত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ ভাৰত আফ্ৰিকা ফাৰ্ম সন্মিলন স্থগিত কৰা হৈছে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে এই কথা সদৰি কৰে। আফ্ৰিকান ইউনিয়ন আৰু ভাৰত চৰকাৰৰ মাজত হোৱা পাৰস্পৰিক আলোচনাৰ অন্তত বৰ্তমানৰ জনস্বাস্থ্যৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সন্মিলনখন পিছৰ কোনো এক সময়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰণোধানযোগ্য যে 10 বছৰৰ বিৰতিৰ পাছত এইবাৰ এই উচ্চস্তৰীয় বৈঠকখন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছিল। ইয়াৰ পূৰ্বে 2008, 2010 আৰু 2015 চনত এই সন্মিলন হৈছিল। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ভাৰতৰ সকলো বিমান বন্দৰ, সাগৰীয় বন্দৰ আৰু প্ৰৱেশদ্বাৰসমূহত ইবোলা প্ৰভাৱিত দেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। কংগো, উগাণ্ডা আৰু দক্ষিণ ছুডানৰ পৰা অহা বা সেই দেশ হৈ অহা যাত্ৰীসকলৰ দেহত জ্বৰ, মূৰ বিষ, বমি, ডায়েৰিয়া বা অস্বাভাৱিক ৰক্তক্ষৰণৰ দৰে লক্ষণ দেখা দিলে লগে লগে স্বাস্থ্যকৰ্মীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে। আজি ষষ্ঠদশ অসম বিধানসভা অধিৱেশনৰ দ্বিতীয় দিন। 4দিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ আজি দ্বিতীয়টো দিন। 4দিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ আজি দ্বিতীয়টো দিন। শুকুৰবাৰে পুৱা 9:35 বজাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গীতেৰে আৰম্ভ হয় অধিৱেশন। ইয়াৰ পাছতে উপস্থিত আটায়ে ৰাষ্ট্ৰীয় সংগীত জন গণ মন পৰিৱেশন কৰে। তাৰ পাছত পৰিৱেশন কৰে অসম সংগীত মোৰ আপোনাৰ দেশ। ইয়াৰ পাছতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আনুষ্ঠানিক অধিৱেশন আৰম্ভ হয়।
উল্লেখযোগ্য যে আজিৰ এই অধিৱেশনত ৰাজ্যপাল ভাষণৰ ওপৰত লোৱা হ'ব ধন্যবাদসূচক প্ৰস্তাৱ। আজিৰ এই অধিৱেশনত উপস্থিত আছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰামেশ্বৰ তেলী, অজন্তা নেওগ, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, বিশ্বজিৎ দৈমাৰী, অতুল বৰা, জাকিৰ হুছেইন শিকদাৰ আদিকে ধৰি শাসক বিৰোধীৰ কেইবাজনো বিধায়ক। উল্লেখ কৰা প্ৰয়োজন যে বিধানসভা চৌহদৰ বাহিৰত কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ বিধায়কে প্ৰতিবাদ কৰে। প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ বিধায়কে। তেওঁলোকে মূল্য বৃদ্ধিৰ বিৰুদ্ধে কেন্দ্ৰ, ৰাজ্যই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে। প্ৰতিদিনে নতুন নতুন বাতৰি আৰু আপডেট চাই ভাল পাইছে যদি আমাৰ চেনেলত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক সহযোগ কৰক। আপোনালোকৰ মৰম আৰু সমৰ্থনে আমাক আগবাঢ়ি যোৱাৰ শক্তি দিয়ে। ধন্যবাদ।